हेलो बंधुসকল আপোনালোকে চাই আছে ক্ৰেজি এনএইচকে চেনেলটি যদিহে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' চাবলৈ বেল আইকনটো ক্লিক কৰিব ধন্যবাদ ओ दादा दादा ओ दादा पेपर दिबले आइছো আছে নাই ভাইটি পেপাৰ দিবলৈ আহিলা অ এই পেপাৰ দিবলে আহিলো লক এইখন দিয়া বিল দিব হৈছেগে দে বিলটো মই মাহৰ লাষ্টতে পেমেন্ট কৰি দিম হ'ব মই ছাৰক কৈ দিম আহিছে ঠিক আছে যোৱা কি যে হ'ব বাতৰি কাকত টিভি একেখিনিয়ে নিউজ আৰু যেন বাকী নিউজ নাই সকলোতে কেৱল হত্যা হিংসা আৰু এখন এইবোৰে আছে পৰহিদিনা নৰপিশাচ কেইটাই ইমান নিৰ্মমভাৱে প্ৰহাৰ কৰি দুই নিৰীহ যুৱকক অসমতে হত্যা কৰিলে অসমৰ যুৱক অসমতেই সুৰক্ষিত নহয় নোৱাৰি দেই পেপাৰ পঢ়িব তামোলকে খাই লওঁ এখন টাইমটো বহুত হৈ গ'ল ইমান দেৰিলৈকে ওলোৱা নাই পাই বস্তুলৈ চাই আহোগেচোন এপাক साला का जैसे खिलती हवा जैसे ওইটো এতিয়ালৈকে ওলাই আহিবা নাই নে সময় দেখিছ নাই অফিস কেতিয়া যাবি এতিয়ালৈকে চুলিয়ে ফুনি আছো তোৰ বয়সত তোতকে মোৰ বেছি চুলি আছে হ'ব হ'ব লেকচাৰ বাদ দিয়ক মানে তোক ভাল ছোৱালী নবনালে ছোৱালী বনোৱা হলে যে কি কৰিলি হলে তই ৰাজু দেখ ৰাজন মোৰ টাইম হৈ গৈছে हेलो सब्जी दियो सब्जी नालागे जगह लग दियो बस बस राजू पानी तो लाया तुम বসু দাদা जल्दी 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 कर कम कम
কম ফাষ্ট হেল্ল' গৰু ইমান কম পানী আনিলে যে আপুনি দেখোন কৈছিলে কম কম আনিবলৈ কম কম মই ইংলিছত কৈছিলো কম ফাষ্ট ইংলিছত কম ফাষ্ট বুলি কয় নেকি কম ফাষ্ট মানে সোনকালে আন হ'ব দিয়ক আকৌ আনি দিওঁ নালাগে আমলেট টেঙা আন কি আমলেট আনিম আমলেট মানে কণী তোৰ এই আনি থৈ দিয়া কণীকেইটা ভাজি আন মইতো কোনো কণী আনি থৈ দিয়া নাই মই আনি থৈ দিয়া কণীকেইটা ভাজি লৈ আন যা ঠিক আছে হ'ব দে কি যে হ'ব এইটো একো নাজানে এনেই গাধ এটাকে পুহি থৈছো বোলা দেই কি হ'ল জানো ইমান দেৰিলৈকে হোৱা নাই কি কৰিছে জানো যাওঁ ভিতৰৰ পৰা চাই আহোঁ কম দে দাদা আহিছোঁ মোৰ ওচৰলৈ কি লাগিলে আপুনি দেখোন কম কম কৈছিলে কম মই তোক তেলহে কম দিব কৈছিলোঁ হয় নেকি আপুনি দেখোন কৈছিলে ইংলিছত কম ফাষ্ট মানে চলে সোনকালে আহিবলৈ কম ফাষ্ট মই তোক এতিয়া তেলটো কম দিব কৈছিলোঁ হয় নেকি জানো নহয় এবাৰ আপুনি কয় কম মানে সোনকালে ওচৰলৈ আহিবলৈ আৰু এবাৰ কয় কম মানে কমকৈ তেল ঢালিবলৈ মইনো কি জানো এইবিলাক ইংলিছ নাজানো নহয় হ'ব দে তোক মই পিছত বুজাই দিম ভালকৈ শিকাই ল'ম পিছত তোক মই ধুনীয়াকৈ ইংলিছ ক্লাছ এটা ল'ম ধুনীয়াকৈ চব শিকাই বুজাই দিম এতিয়া মই অফিচ যাম মোৰ দেৰি হৈছে দেই হেল্ল' বন্ধুসকল আপোনালোকে ক্ৰেজি এনএছকে চেনেলটো চাইছে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' আনি থাকিম আপোনালোকলৈ এনেকুৱা কমেডি ভিডিঅ' আনি থাকিম আশা কৰোঁ আপোনালোকে আমাক সহায় কৰিব ধন্যবাদ